নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই লৈ আহিছোঁ নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কিছুমান সৰু MCQ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। Question number 1. According to NCRB, which state of India has ranked first in terms of suicide? NCRBৰ মতে আত্মহত্যাৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। Question number 2. PM Modi has recently inaugurated the statue of Sri Adi Shankaracharya at which of this place? প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ তলৰে স্থানবোৰৰ কোনখনত শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিছে? ইয়াৰ উত্তৰটো হ'ল কেদাৰনাথ। Question number 3. Renu Sharma has been appointed as the Chief Secretary of which state? ৰেণু শৰ্মাক কোনখন ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে মিজোৰাম। Question number 4. What is the name of the tokenization solution launched by PhonePe? ফোনপেৰ দ্বাৰা মুকলি কৰা টকেনাইজেশ্যন সমাধানৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল চেফগাৰ্ড। Question number 5. What is the name of the health card scheme launched by Ministry of Home Affairs for the Central Armed Police Force and their Dependents? কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলৰ বাবে গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰা স্বাস্থ্য কাৰ্ডৰ আঁচনিৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল আয়ুষ্মান। Question number 6. Which word has been selected as the word of the year by the Oxford Dictionary in 2021? 2021 চনৰ অক্সফৰ্ড অভিধানৰ দ্বাৰা কোনটো শব্দক বছৰটোৰ শব্দ হিচাপে বাছনি কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে ফাক্স। Question number 7. Yahoo Inc. has stopped its service in which of these countries due to increasingly challenging business and legal environment in the country? দেশখনত ক্ৰমান্বয়ে প্ৰত্যাহ্বানপূৰ্ণ ব্যৱসায় আৰু আইনী পৰিৱেশৰ বাবে য়াহু বেংকে এই দেশবোৰৰ কোনখনত ইয়াৰ সেৱা বন্ধ কৰিছে? ইয়াৰ উত্তৰটো হ'ব চাইনা। Question number 8. Who has been appointed as the Director General of World Health Organization? বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে টেড্ৰছ আধানম। Question number 9. Name the winner of the 2021 Booker Prize for Fiction. কল্পকাহিনীৰ বাবে 2021 বুকাৰ বঁটা বিজয়ীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব দামন কালগুট। Question number 10. Who has been appointed as the chairperson of National Company Law Appellate Tribunal? National Company Law Appellate Tribunalৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব অশোক ভূষণ। Next question. Who has been appointed as the new CEO of Barclays? Barclaysৰ নতুন CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব CS ভেংকাটাকৃষ্ণন। Next question. Who has been elected as the Director of National Drug Control Policy? ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ নীতিৰ সঞ্চালক হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব ৰাহুল গুপ্তা। Next question. Name the satellite launched by China dedicated to serving the United Nations 2030 Sustainable Development Agenda. ৰাষ্ট্ৰসংঘৰ 2030 বহনক্ষম উন্নয়ন কাৰ্যসূচীৰ সেৱাৰ বাবে সমৰ্পিত চীনে উৎক্ষেপণ কৰা উপগ্ৰহৰ নাম কি?
ইয়াৰ ভিতৰত হ'ব বি গুৱাংমু। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড দ্য ব্লেক সোৱান এৱাৰ্ড ফৰ ওমেন এম্পাৱাৰমেণ্ট। মহিলা সশক্তিকৰণৰ বাবে কাক ব্লেক সোৱান বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ ভিতৰত হ'ব চি ৰেণু গুপ্তা। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ফিলান্থ্ৰপিষ্ট হেজ টপ দ্য এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি লিষ্ট 2021। কোন ভাৰতীয় সমাজসেৱকে এডেলগিভ হুৰুন ইণ্ডিয়া ফিলান্থ্ৰপি তালিকা 2021ত শীৰ্ষস্থান দখল কৰিছে? ইয়াৰ ভিতৰত হ'ব বি আজিম প্ৰেমজী। নেক্সট কুৱেশ্যন, হুইচ ইউনিয়ন মিনিষ্টাৰ হেজ ষ্টাৰ্টেড খাচীয়াৰী কল্যাণ যোজনা ইন দেহৰাদুন। কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে দেহৰাদুনত খাচীয়াৰী কল্যাণ যোজনা আৰম্ভ কৰিছে? ইয়াৰ ভিতৰত হ'ব চি অমিত শ্বাহ। নেক্সট কুৱেশ্যন, লাভলীনা বৰগোহাঁই হেজ বিন অনাৰ্ড উইথ দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2021। She is related to which sport? লাভলীনা বৰগোহাঁইক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা 2021 সন্মানিত কৰা হৈছে। তেওঁ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? ইয়াৰ ভিতৰত হ'ল ডি বক্সিং। নেক্সট কুৱেশ্যন, হুইচ মেট্ৰ' কৰ্পৰেশ্যন হেজ বেকড দ্য বেষ্ট পেছেঞ্জাৰ ছাৰ্ভিচ এণ্ড ছেটিছফেকশ্যন এৱাৰ্ড। কোন মেট্ৰ' নিগমে শ্ৰেষ্ঠ যাত্ৰী সেৱা আৰু সন্তুষ্টি বঁটা লাভ কৰিছে? ইয়াৰ ভিতৰত হ'ব ডি দিল্লী মেট্ৰ'। Question number 19, Ahmad Shah Ahmadzai, who has passed away recently, was the former Prime Minister of which country? শেহতীয়াকৈ মৃত্যু হোৱা আহমদ শ্বাহ আহমেদজাই কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইয়াৰ ভিতৰত হ'ব ডি আফগানিস্তান। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী হেজ বিকাম দ্য ৱৰ্ল্ডছ মষ্ট ভেলুৱেবল কোম্পানী। কোনটো কোম্পানী বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী হৈ পৰিছে? ইয়াৰ ভিতৰত হ'ব বি মাইক্ৰ'ছফ্ট। Question number 21, which university has won the মৌলানা আবুল কালাম আজাদ ট্ৰফি 2021? কোনখন বিশ্ববিদ্যালয়ে মৌলানা আবুল কালাম আজাদ ট্ৰফি 2021 জিকিছে? ইয়াৰ ভিতৰত হ'ব বি পাঞ্জাৱ ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন, হু হেজ ৰিচেণ্টলি won the title of ফাৰ্ষ্ট মিছ ইণ্ডিয়া 2021? শেহতীয়াকৈ কোনে ফাৰ্ষ্ট মিছ ইণ্ডিয়া 2021 খিতাপ জিকিছে? ইয়াৰ ভিতৰত হ'ব বি পিয়াৰ্ল আগৰৱাল। নেক্সট কুৱেশ্যন, হুইচ বেংক হেজ ৰিচেণ্টলি টাইড আপ উইথ ইণ্ডিয়ান নেভি ফৰ চেলাৰী একাউণ্টছ? কোনটো বেংকে শেহতীয়াকৈ দৰমহাৰ একাউণ্টৰ বাবে ভাৰতীয় নৌসেনাৰ সৈতে চুক্তিবদ্ধ হৈছে? ইয়াৰ ভিতৰত হ'ব বি এক্সিছ বেংক। Question number 24, which state government has recently launched উত্তম বীজ পৰ্টেল? কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ উত্তম বীজ পৰ্টেল মুকলি কৰিছে? ইয়াৰ ভিতৰত হ'ব চি হাৰিয়ানা।